এই সময়ত মই বিশেষকৈ আজি অসমৰ যেটো সিচুৱেশন করোনা ভাইরাসক লৈ পেলাই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো ফার্স্ট ফেজ সেকেন্ড ফেজ থার্ড ফেজ যেটো লকডাউন হৈ গল হিখিনি সময়ৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ হেলথ মিনিষ্টাৰ ডাঙৰীয়াই আহ্বান কৰি আহিছে কি আমি সজাগতা হ'ব লাগে সদায় মোবাইলত টিভিত সবতো কৈ আছে কি আমি সজাগতা হ'ব লাগে আৰু এতিয়া লাহে লাহেকৈ যেহেতু কোভিড-19 পজিটিভ কেছ আমাৰ অসমত বাঢ়ি আছে সঁচাকৈ আমি খুব সজাগ হ'ব লাগে আমাৰ হৈ আমি বাহিৰত নুলালে আমাৰ বহুত কাম ৰৈ যায় দোকান পোহাৰ বজাৰ আমি আহিব লাগে অফিস কিন্তু এই গুটি কামত আমি সোশ্যাল ডিস্টেন্সিংটো যাহাতে মেইনটেইন কৰে বহুত সময়ত এটো পাহৰি যোৱা যেন দেখিবলৈ পাও বা ইগনোৰ কৰা যেন দেখিবলৈ পাইছো গতিকে আজি কোভিড-19 তো কিমান দিন থাকে হিটো আমি ক'ব নোৱাৰো কিন্তু বৰ্তমানৰ সময়ত আমি নিজকে বাঁচাব পাৰো আৰু নিজৰ ফ্যামিলি আৰু সোসাইটিকো বাঁচাব পাৰো ইয়াৰ একমাত্ৰ কাৰণটো হৈছে কামটোই হৈছে সোশ্যাল ডিস্টেন্সিং কৰিব লাগিব মাস্ক পিন্ধিব লাগিব আৰু স্যানিটাইজাৰ ইউজ কৰিব লাগিব গতিকে মই সবকে আহ্বান কৰিছো কি অলাগতিয়াল কামত যাহাতে বাহিৰত ওলাই নাহে বা এনে ভিৰ নকৰে যিমান পাৰে সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন কৰক আমি পৃথিৱীৰ বিভিন্ন আজি দেশৰ যেটো সিচুৱেশন দেখিছো সকলোৱে আজি বুজিবলৈ পাইছো কি হে দেশবিলাকত আনমেনেজেবল হৈ গৈছে গতিকে আমাৰ দেশত আমাৰ ৰাজ্যত যাহাতে এনেকা পৰিস্থিতি নহয় এই কাৰণে সকলো যাহাতে সজাগতা হয় মই হিটো আহ্বান কৰিছো আৰু ইয়াৰ লগতে পুনৰ মই আহ্বান কৰিছো অসম চৰকাৰ ভাৰত চৰকাৰক কি আমাৰ বাহিৰত যিখিনি আমাৰ অসমৰ পৰা কাম কৰিবলৈ চাকৰি কৰিবলৈ পঢ়িবলৈ যি সকল গৈছে ইয়াৰ বহুখিনি আমাৰ চৰকাৰে মানে আনাৰ কাৰণে ব্যৱস্থা কৰিছে মই চৰকাৰক ধন্যবাদ জনাইছো আৰু বিভিন্ন জনক সেই ৰাজ্যবোৰত তেখেত সকলৰ যেটো চলাৰ কাৰণে কিছুমান সুবিধা দিয়া ব্যৱস্থা কৰিছে এই কাৰণেও ধন্যবাদ জনাইছো কিন্তু বৰ্তমান পৰিস্থিতিত আমাৰ অসমৰ পৰা বাহিৰত থকা বা বিটিসি অঞ্চলৰ বাহিৰত থকা লোকসকলে আহিব বিচাৰিছে সেই কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী আৰু ৰেল মন্ত্ৰীক আমি ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছো আৰু আমি কৈছো যে স্পেশাল ট্ৰেইন দিব লাগে যাহাতে তেখেত সকলে নিজৰ ঘৰলৈ আহিব পাৰে সেফলি থাকিব পাৰে নিজৰ পৰিয়ালবৰ্গৰ লগত এনেকা দুৰ্যোগৰ সময়ত বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰিব পাৰে একেলগে এই ব্যৱস্থাখিনি কৰি দিবৰ কাৰণে চৰকাৰক আহ্বান জনোৱা হৈছে আৰু এই কাৰণে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসম চৰকাৰৰ যেটো হেলথ মিনিষ্টাৰ ডাঙৰীয়া আমি আহ্বান কৰিছো যে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি এই মানুহখিনিক আনাৰ কাৰণে যাহাতে ব্যৱস্থাটো কৰে আৰু বিশেষকৈ কোকৰাঝাৰত যেটো কনসেন্ট্ৰেট হৈছে কৰোনাৰ যেটো কেয়াৰ কেম্প হিটো অঞ্চলৰ ৰাইজে বিচাৰিছে যে হিটো বিভিন্ন অঞ্চললৈ স্থানান্তৰ কৰিব লাগে বিশেষকৈ আমাৰ ওচৰৰ জিলাবিলাকত স্থানান্তৰ কৰিব লাগে হিটো বিচাৰিছে এই ক্ষেত্ৰত প্ৰশাসনে চোৱাচিতা কৰিব লাগে এটা ঠাইত যদি কনসেন্ট্ৰেট হৈ থাকে তেতিয়া হলে মানুহবিলাকৰ যেটো ফিয়াৰ ভয় হিটো সংকাটো বাঢ়ি যায় ৰাইজে যথেষ্ট ইয়াত সহযোগ কৰিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰ আৰু আমাৰ বিভিন্ন মহলক মই আহ্বান কৰিছো কি ৰাইজক যেটো এৱাৰনেছ কৰা হিটো মেছিভ হ'ব লাগে বেছিকৈ হ'ব লাগে আৰু ইয়াত কিছুমান ইনষ্টিটিউচনকো ইনভলভ কৰিব লাগে ইয়াত কলেজৰ শিক্ষকসকলক বা ইউনিভাৰ্সিটিৰ শিক্ষকসকলক ইয়াত ইনভলভ কৰিব পাৰে কিছুমান অফিচাৰসকলক ইয়াত ইনভলভ কৰিব পাৰে আৰু এৱাৰনেছটো যাহাতে মেছিভ ভাবে হয় সদায় এৱাৰনেছটো হয় ইটোৰ কাৰণে যাহাতে চৰকাৰে এটা নীতি তৈয়াৰ কৰে মই চৰকাৰক আহ্বান জনাইছো